আপোনালোকৰ গেষ্ট্ৰিক বা এচিডিটি হৈছে নেকি? যদি হৈছে, আজি মই আপোনালোকক খুব ইম্পৰ্টেণ্ট য়োগা কেইটামান শিকাম, যোনকেইটা যদি আপোনালোকে ৰেগুলাৰলি কৰি যায়, আপোনালোকৰ গেষ্ট্ৰিক বা এচিডিটিৰ প্ৰব্লেমটো খুব সোনকালে কমি যাব। ফাৰ্ষ্ট য়োগাটোৰ কাৰণে এখন ভৰি আঁঠুটো ভাঁজ কৰি আপোনাৰ ফালে ভৰিখন আনিব। দেন ছেকেণ্ড ভৰিখনৰ আঁঠুটো ভাঁজ কৰি ভৰিখন আপোনাৰ ফালে আনিব। নেক্সট দুখন ভৰি আঁঠুটো ভাঁজ কৰি আপোনাৰ ফালে আনিব। পজিশ্যনটো 10 ছেকেণ্ড হোল্ড কৰিব। য়োগাটো শ্ল'কৈ 10 টাইম ৰিপিট কৰিব। 10 ছেকেণ্ড হোল্ড কৰিব, 10 ৰিলিজ কৰিব। ছেকেণ্ড য়োগাটোৰ কাৰণে আপাৰ বডিটো দুখন হাতেৰে উঠাই ৰাখিব। দেন ডিঙিটো পিছফালে বেণ্ড কৰি দিব। পজিশ্যনটো 5 ছেকেণ্ড হোল্ড কৰিব, দেন ৰিলিজ কৰিব। এক্সাৰচাইজটো 10 টাইম ৰিপিট কৰিব। থাৰ্ড য়োগাটোৰ কাৰণে ভৰি দুখন মাটিৰ পৰা উঠাব। দেন পজিশ্যনটো 10 ছেকেণ্ড হোল্ড কৰিব, দেন ৰিলিজ কৰিব। 10 ছেকেণ্ড হোল্ড কৰিব, দেন ৰিলিজ কৰিব। এক্সাৰচাইজটো 10 টাইম ৰিপিট কৰিব। ফ'ৰ্থ য়োগাটোৰ কাৰণে আঁঠু দুটা ভাঁজ কৰি ৰাখিব। দেন হাত দুখনেৰে আপোনাৰ বডিটো উঠাই দিব। পজিশ্যনটো 5 ছেকেণ্ড হোল্ড কৰিব, দেন ৰিলিজ কৰিব। এক্সাৰচাইজটো 3 to 5 টাইম ৰিপিট কৰিব। পজিশ্যনটো 5 ছেকেণ্ড হোল্ড কৰিব, দেন ৰিলিজ কৰিব। এইকেইটা এক্সাৰচাইজ ৰেগুলাৰলি কৰি যায়, আপোনালোকৰ গেষ্ট্ৰিকৰ প্ৰব্লেমটো খুব সোনকালে কমি যাব। ভিডিঅ'টো চাই যদি ভাল লাগিল, থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। থেংক ইউ।